ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটি অৰ্থাৎ PWD বিল্ডিং আমি আজি দুদিনীয়া কাৰ্যসূচীত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমি পৰিদৰ্শন কৰিলোঁ, ৰাস্তাবিলাক চালোঁ আৰু সেই মৰ্মে আজি আমাৰ কোকৰাঝাৰ চিটিৰ আমাৰ BTRৰ যোনটো ছেক্ৰেটেৰিয়েটৰ এই হস্পিটেলখন আজি আমি পৰিদৰ্শন কৰিলোঁ। গতিকে পৰিদৰ্শন কৰি এনেকুৱা লাগিছে মানে আচৰিত কথা। আজি আমাৰ EM ডাঙৰীয়া অৰূপদে আছে, তেখেতে মানে ভাবিছিলোঁ আমি তেখেতে ভাল ধৰণে মেইনটেইন কৰিছে, কিন্তু যেনেকুৱা হ'ব লাগে হোৱা নাই। আৰু যদি এনেকুৱা হয় চৰকাৰী হস্পিটেলৰ অৱস্থা, ইয়াত বিশেষকৈ দুখীয়া ৰাইজ আহে তো ভাল চিকিৎসা ক'ত হ'ব? গতিকে মই আহ্বান জনাইছোঁ আমাৰ BTRৰ হেল্থ ডিপাৰ্টমেণ্টক, গতিকে তেখেতে মানে প্ৰেক্টিকেলি আহক আৰু আমাৰ দুখীয়া ৰাইজৰ মানে বেমাৰীসকলক ভাল মানে ট্ৰিটমেণ্ট দিবৰ কাৰণে সেইবিলাক এটা উন্নত এটা মানদণ্ডৰ যাতে ব্যৱস্থা কৰি দিয়ে মই আহ্বান জনাইছোঁ। আৰু সেইদিনাখন আমাৰ অপজিশ্যনৰ BPF দলৰ আমাৰ দনেশ্বৰ গয়াৰী ডাঙৰীয়াও মানে কথাটো উত্থাপন কৰিছিলে, তেখেতে উত্তৰ দিছে ঠিকে আছে বুলি, কিন্তু আজি আমাৰ ইয়াত দলৰ কথা নহয়। আজি এই কমিটিত আজি আমাৰ UPPL আছে, BJP আছে, আজি BPF আছে, GSP আছে। গতিকে আজি আমি দলৰ কথা নহয়, আমাৰ হ'ল BTRখন এটা সুন্দৰ BTR হ'ব লাগে। আৰু আমাৰ সঁচাকৈ ক'ব লাগিব এই BTRত আমাৰ যোনটো চিকিৎসা ব্যৱস্থা খুবেই পিছপৰা। যদি কোকৰাঝাৰ চিটিত এনেকুৱা যদি আজি চৰকাৰী হস্পিটেলত এই অৱস্থা হয়, দুখীয়া ৰাইজৰ কি হ'ব? মানে খুব দুখ লগা কথা। আজি আমি ঘূৰিলোঁ, অপাৰেশ্যন থিয়েটাৰ ঘূৰিলোঁ, আজি চব চালোঁ, চিলিংবিলাক আজি পৰি আছে, কোনো মানে হোৱাইট ৱাছ নাই। আৰু আমি লবিত চালোঁ, পিক পেলাইছে, সেইবিলাকো তেওঁলোকে মানে কি কৰিছে মই নাজানো। সেইকাৰণে আহ্বান জনাইছোঁ যাতে সেইবিলাক ভাল চোৱা চিতা কৰি এটা মানদণ্ড এটা চিকিৎসা ব্যৱস্থা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। দুখীয়া ৰাইজক আমি বচাই ৰাখিব লাগিব। ধন্যবাদ। কোকৰাঝাৰৰ দুদিন, তাৰপিছত আজি শেষ আমাৰ কোকৰাঝাৰ যোৱাকালিৰ পৰা। তো আজি লাষ্ট অৱস্থাত আমি ৰাতিপুৱা ভাগত কিছু ৰোডছ ছেকশ্যন পৰ্চনটো আমি চালোঁ, তাৰপিছত আবেলিত আমি ভাবিলোঁ যে অকণমান বিল্ডিং ছেকশ্যনটোকো আমি চাম। যে ফাইনেলি আমি এটা ডিচিশ্যন ল'লোঁ যে DRC কমিটিৰ যি সদস্যসকল আৰু মানে কি কয় GPR আমাৰ BTCL যে লাষ্ট মুহূৰ্তত এণ্ডিঙত আমি যি আমাৰ কোকৰাঝাৰ টাউনখনত এটা চিভিল হস্পিটেল ৰূপনাথ ব্ৰহ্ম নামাকৰণে আছে, আমি তাত অন্তৰ্ভুক্ত কৰি কিছু কথাবিলাক চাম।